তেওঁলোকে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে যিবোৰ পদক্ষেপ লৈছে, ষড়যন্ত্ৰ ৰচনা কৰিছে, তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে কৃষক মুক্তিক নিষেধ নকৰা পৰ্যন্ত চৰকাৰ ক্ষান্ত নহয়। আৰু স্পষ্ট কথা। এখন কৈ আছে ব্যক্তিয়ে যে নামনি অসমত কাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ নহয়, তো আজি এইটো প্ৰতিবাদস্থলী তুলনামূলকভাৱে হয়তো হৈছিলে অলপ কম, কিন্তু লাহে লাহে মই দেখিছোঁ, মইতো গোটেই অসম ঘূৰিছোঁ। আৰু আজি ইয়াত তুমি মোক য'ত প্ৰশ্ন কৰিছা, সৰভোগৰ এই যিটো সমাৱেশ হ'ল আজি, ইমান মানুহৰ সমাগম, যিটো প্ৰতিবাদৰ যিটো তেওঁলোকৰ ধৈৰ্য আৰু সাহস প্ৰদৰ্শন কৰিলে, তাৰপিছত আমি কেনেকৈ ক'ম যে নামনি অসমত এই আন্দোলনটো দুৰ্বল হৈছে বুলি ক'ব নোৱাৰি। যদি হৈছিলোঁ অন্ততঃ আজিৰ পৰা আৰু ওপৰলৈ যাব বুলি মই ভাবোঁ। কিন্তু কাৰ বিৰুদ্ধে প্ৰতিবাদৰ সময় থকাতে BTR হ'ল আৰু কালি প্ৰধানমন্ত্ৰী অমিত শ্বাহকে ধৰি ব্যক্তি কোকৰাঝাৰত উপস্থিত হয়, এই বিষয়টো সকলোৱে গম পাইছে যে তেওঁলোকৰ এতিয়া এজেণ্ডাটো তেনেকুৱা, আমাৰ জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰা, আমাৰ মাজত অবিশ্বাস আৰু সন্দেহৰ ভাৱ সৃষ্টি কৰা। আমাৰ এই আন্দোলনটোতো কোনো বাঙালীৰ বিৰুদ্ধে নহয়, কোনো জনগোষ্ঠী জাতিৰ বিৰুদ্ধে নহয়, এই অবৈধ বাংলাদেশী 71 চনত অহা মানুহৰ বিৰুদ্ধে। তেওঁলোকে আনি এনেকুৱা অস্থিৰতা সৃষ্টি কৰিছে, এনেকুৱা এজেণ্ডা তৈয়াৰ কৰিছে, আৰু গোটেই সকলোৰে মাজত এটা সংঘাত সৃষ্টিৰ তেওঁলোকে চেষ্টা চলাইছে। গতিকে আজি বড়োলেণ্ডত তেওঁলোকে যিটো কৈছে, বড়োলেণ্ডত এইটো শান্তি নানে, অনাবড়োসকলক বিশ্বাসত লৈ কামটো কৰা নাই, তেওঁলোকৰ লগত আলোচনা কৰিও কৰা নাই, গোটেই সিদ্ধান্তবোৰ তেওঁলোকে জাপি দিছে, যাতে এই ষড়যন্ত্ৰৰ জৰিয়তে এটাই লক্ষ্য, তেওঁলোকৰ কামবোৰ হওক, তাত ভাল কাম হৈছে আমি আপত্তি নকৰোঁ, কিন্তু ইয়াৰ জৰিয়তে আন্দোলনটো দুৰ্বল কৰাই তেওঁলোকৰ মূল লক্ষ্য চৰকাৰ। আৰু মনগুৰি সত্ৰৰ যি সত্ৰাধিকাৰ ভাবুকি সেইটো কথা মোক এতিয়া আকৌ হৈছে, এইটো কথা সকলোৱে জানো আমি, মই খুব এটা সঠিকভাৱে কি হৈছে এইটো জানিবলৈ অলপমান ভালকৈ অনুসন্ধান কৰিব লাগিব। কিন্তু দেশৰ বাতাবৰণ যিটো সৃষ্টি কৰা হৈছে, আমাৰ ইয়াতো যিবিলাক কথাৰে এটা বিষবাষ্প বিয়পাই দিয়া হৈছে, তাৰ মাজত এনেকুৱা ঘটনা হোৱাটোত অস্বাভাৱিকতা একো নাই। আৰু যদি এনেকুৱা হৈছে, তাৰ প্ৰধান দায়িত্ব কিন্তু চৰকাৰৰ, তেওঁলোকে দোষীক ধৰক, কৰায়ত্ব কৰক, তাততো কোনো আপত্তি নাই, আইনমতে ব্যৱস্থা হওক। কিন্তু তাকে লৈ যদি কোনোবাই ৰাজনীতি কৰে, সেইটো আমাৰ কাৰণে অলপ আপত্তিজনক।